এনেকুৱা কিবা এটা কৰি দেখুওৱা যিসকলে আজি তোমাক পাগল বুলি কৈছে, সেইসকলে কালি তোমাক ছাৰ বুলি ক'ব। এনেকুৱা কিবা এটা কৰি দেখুওৱা যিসকলে আজি তোমাক ইনচাল্ট কৰিছে, সেইসকলে কালি তোমাৰ দৰে হোৱাৰ সপোন দেখিব। আৰু এই সকলোবোৰ মাত্ৰ কেৱল তোমাৰ কষ্টৰ ওপৰতে নিৰ্ভৰ কৰে। জীৱনত কেতিয়াও ভাগ্যৰ ভৰসাত বহি নাথাকিবা। হাৰ মানি নোলোৱাৰ অভ্যাস গঢ়ি লোৱা, আৰু এই অভ্যাসটোৱে এদিন জয় হোৱাৰ অভ্যাস বনি যাব। বিফলতাই মানুহক ভাঙি দিলে, যিসকলে নিজৰ 100% দি পৰিশ্ৰম কৰে, বিফলতাই তেওঁলোকৰ পিছ এৰি দিয়ে। সেয়ে নিজক কাৰো গোলাম বনাই নিদিবা। সময় পাৰ হোৱাৰ লগে লগে মানুহক পাহৰি যাব পাৰে। মই হয়তো নাজানো ছোৱালীবোৰৰ কিবা যাদু কৰিব জানেনে, কিন্তু ইমানটো নিশ্চয় জানো ল'ৰাবোৰৰ মাজত এটা অদ্ভুত যাদু আছে। ল'ৰাবোৰৰ ভিতৰত এটা অপচয় জীৱশক্তি আছে। ল'ৰাবোৰে জন্মৰ সময়ত নিশ্চয় স্পেচিয়েল কিবা খায়। ল'ৰাবোৰে অদ্ভুতভাৱে চকুৰ পানী লুকাই ৰাখিব জানে। ল'ৰাবোৰৰ ভয় কৰিলেও নিজৰ প্ৰয়োজনক বচাবৰ কাৰণে বুকু পাতি জঁপিয়াই পৰিব পাৰে। হত্যাকাৰী বিপচয় কাষত বিনা অস্ত্ৰত, ঠিক তেনেদৰে যেনেকুৱা চিনেমাত দেখুৱায়। ল'ৰাবোৰে ঘণ্টাৰ পিছত ঘণ্টা নিজৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে অপেক্ষা কৰিব পাৰে। পকেট খালী কৰিও গাৰ্লফ্ৰেণ্ডক গিফ্ট কিনি দিব পাৰে। ল'ৰাবোৰ সদায় স্পেচিয়েল হয়। ল'ৰাবোৰৰ দুখ কেতিয়াও মানুহে ধৰিব নোৱাৰে, কাৰণ ল'ৰাবোৰে সদায় মানুহৰ হাঁহি ধেমালিতে থাকে। কিন্তু ল'ৰাবোৰৰ বহুত দুখ নিজৰ বুকুতে চাপি ৰাখি তেওঁ নিজৰ কৰ্মৰ কৰিলে